ধৰিছে আৰু কি চালিয়া লাগিছে এইফালে চাব পৰা তোমালোকে পুৰা ইয়াৰ নাচন বাগন ইলেকশ্যন বুলি নহয় আগতেও আহে আছো বৰ্তমান ঋষিৰাজ দাৰ ঘৰ আৰু ঋষিৰাজ দাৰ ঘৰৰ পৰিৱেশ আজি দেখাম ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঋষিৰাজ দা কি কৰে নকৰে সকলো দেখাবলৈ চেষ্টা কৰিম আজি ঋষিৰাজ দাৰ লগতে থাকিম প্ৰথমতে ঘৰৰ পৰিৱেশটো আগলৈ চাই লওঁ ব'লা ঋষিৰাজ দাৰ ঘৰত ইমান মানুহ দেখি মনত পৰি গৈছে জুবিন দালৈ কাৰণ জুবিন দাৰ ঘৰতো লগ কৰিবলৈ যায় সহায় বিচাৰিবলৈ যায় জুবিন দাৰ ঘৰত এটা সময় আচলতে ঋষিৰাজ দা ধনৰ ধনী নহ'ব পাৰে কিন্তু মনৰ ধনী বহুত ঋষিৰাজ দাৰ ঘৰত ডেইলি হাজাৰ হাজাৰ মানুহ আহে আৰু বৰ্তমান বাজিছে 8টা বজাৰ পৰিৱেশ আপোনালোকে নিজে দেখি পাইছে কিমান মানুহ এওঁলোকৰ পৰা জানিবলৈ বিচাৰিম যে কিহৰ বাবে আহিছে বহুতো চিকিৎসাৰ বাবে আহিছে বহুতো সহায় বিচাৰিছে বহুত কাৰণে আহিছে কিহৰ বাবে আহিছে আহকচোন শুনো বাইদেউ আপুনি কিহৰ বাবে আহিছে আপুনি কিহৰ বাবে আহিছে বাইদেউ অৰুণোদয়ৰ বাবে আহিছোঁ বাইদেউ আপুনি কিহৰ বাবে আহিছে আমি উতলালো গাঁও পঞ্চায়তৰ সকলো কমিউনিটি কেডাৰে দাদাক আজি সম্ভাষণ জনাবলৈ লগ কৰিবলৈ আহিছোঁ মানে যিমানে সময় গৈ আছে সিমানে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে এয়া কেৱল আজিৰ বাবে মানুহ নহয় সদায় ডেইলি এই ধৰণে মানুহ থাকেই আচলতে এয়া ঋষিৰাজ দালৈ থকা মৰম ঋষিৰাজ দা বাহিৰলৈ ওলাই প্ৰথম কামটো কৰিছে মাক দেউতাকক সেৱা যিসকল ৰাইজ ঋষিৰাজ দাৰ ঘৰলৈ আহিছিল তেওঁলোকৰ লগত কথা পাতি ওলাই দিলে মিটিঙলৈ বৰ্তমান আছো এতিয়া ভৰলুৱা ইয়াৰ পিছত আৰু বহুত জেগা আছে সেইফালে যাম প্ৰথমতে এই কেম্পেইনিংটোক চাই লওঁ কেনেকৈ ধৰণে পাতে আচলতে ঋষিৰাজ হাজৰিকাই কি বাইট দিয়ে আৰু কিমান ৰাইজ আছে সকলো দেখাম বৰ্তমান আছো ভৰলুৱা মুখৰ পৰা এটাই শব্দ ওলাই আহে মানুহ 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 ঋষিৰাজ দা য'ত থাকে মানুহো ত'ত থাকে ঋষিদাৰ কেম্পেইনিং সঁচাকৈ আচৰিত এইফালে বেং বান্ধি লৈ ঋষিদাক আদৰিছে আৰু কি চালিয়া লাগিছে এইফালে চাব পৰা তোমালোকে পুৰা ইয়াৰ নাচন বাগন ঋষিৰাজ দা আহিব বুলি গম পাই ইমান ৰাইজ ৰৈ আছে ঋষিৰাজ দাক আদৰিবলৈ আগত ধুনীয়াকৈ নাচি বেং পাৰ্টি ঢোল পেঁপা লৈ পুৰা আদৰিছে ধুনীয়াকৈ এইফালে ৰাইজ দেখিব পাইছে কি ধুনীয়া লাগিছে পৰিৱেশটো আপোনালোকে এবাৰ মন কৰক কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে ঋষিৰাজ হাজৰিকা অহাৰ কাৰণে ঋষিৰাজ দা এবাৰ জিকিব ন জিকিব ভাল লাগিছে ঋষিৰাজ দা কেম্পেইনিং আছে ইয়াত এয়া দেখিব পাইছে আৰু ঋষিৰাজ দা আধা কিলোমিটাৰ আগৰ পৰা আদৰণি কৰি আনিছে এয়া আহি আছে তোমালোকে চাব পাৰা ঋষিৰাজ দা আহি আছে সঁচাকৈ আল্টিমেট লাগিছে এনেকুৱা লাগিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে মামা আহোঁতে এই পৰিৱেশ হৈছিলে আজি ঋষিৰাজ দা আহোঁতেও একেই পৰিৱেশ হৈছে সকলোৰে মুখত মাথো এটাই শব্দ মা ভনীৰ মোৰ ভাগৰ নম্বৰ মোৰ ওচৰত আছেই মই সেইকাৰণে এইবাৰ এটা ব্যৱস্থা কৰিছোঁ কোনে কোনে অৰুণোদয় পাইছে তাৰ হিচাপটো মোৰ ওচৰত আছেই কোনে কোনে নাই পোৱা এইবাৰ তাৰো এটা মই হিচাপ উলিয়াইছোঁ বৰ্তমান আছো বিষ্ণুপুৰ ৰাইজে ঋষিৰাজ হাজৰিকা অহাৰ বাবে কেনেকুৱা পাইছে আহকচোন জানো বাইদেউ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ঋষিৰাজ দাদা আমাৰ এনেও আগৰ পৰাই ভাল এতিয়াও ভাল লাগিছে আপোনালোক ক'ৰ পৰা আহিছে একো নহয় নেকি মই বোকানদীৰ পৰা আহিছোঁ তাৰপিছত এখেত আহিছে 12 মাইলৰ পৰা আমি মানে দাদাক মানে বহুত ভাল লাগে দাদাই বোলো বহুত মানুহক সহায় কৰে আৰু দুখীয়া শ্ৰেণীৰ মানুহবোৰক বহুত মানে মৰম মানে হেৰি কৰে কোনো মানে হেৰি নাই অহংকাৰ বোলা বস্তুটো নাই মানে তেখেতৰ বহুত ভাল লাগে আপোনালোকৰ অঞ্চলৰ ঋষিৰাজ দা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আগতে আহেনে আগতেও দেখোঁ ইলেকশ্যন বুলি নহয় আগতেও আহে ঋষিৰাজ দা আহে কিন্তু ঋষিৰাজ দাৰ ভাষণ শুনাৰ পিছত ৰাইজে কেনেকুৱা পাৰে সকলোৱে মতামতটো ল'বলৈ চেষ্টা কৰিছোঁ আৰু লৈছোঁ সকলো জেগাত লৈ গৈছোঁ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি থাকিব আৰু ইয়াৰ পাছত গৈ আছোঁ সোণাপুৰলৈ লগতে দেখাব লৈছোঁ এইবোৰ বক্সৰ গাড়ী দুখন বক্সৰ গাড়ী গ'ল এতিয়া এইখন আছে এইখন লগত যায় বক্সৰ গাড়ী আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ যিহেতু বক্সটো বহুত বাজে ন সেইবাবে সকলো ভইচত ক'ব পৰা নাই আৰু খুবেই ভাল লাগিছে ঋষিৰাজ দাৰ লগত আহি পালোঁ এতিয়া সোণাপুৰৰ ৰাইজে ঋষিৰাজ দাক কিদৰে আদৰণি কৰিছে আহকচোন চাওঁ মই আপোনালোকক আজি গৌৰৱেৰে ক'ব পাৰোঁ যে যিটো সময়ত আমি আঁচনিকে আমি কাৰ্যালয় ঘূৰি ফুৰিব লাগিছিল আজি আমি অৰুণোদয় আজি 31,000 গৰাকী আই মাতৃক অৰুণোদয় দিবলৈ সক্ষম হ'লোঁ 28,000 গৰাকী আই মাতৃক লাখপতি দিবলৈ সক্ষম হ'লোঁ
আহিছে খুব জয়যুক্ত হ'ব, বহুত বিপুল ভোটত জয়যুক্ত হ'ব। আপোনালোকৰ এখন ঠাই নেকি আপোনালোকৰ? এখন দৌলত সোণাপুৰ এখন দৌলত সোণাপুৰ বিপুল ভোটত মানুহ ওলাই আহিছে, চব ডেকা গাভৰু দেউতা মা চব ওলাই আহিছে ৰিক্সাছ ডাঙৰীয়াৰ কাৰণে। ইয়াৰ অকল ৰিক্সাছ ডাঙৰীয়াৰ বাহিৰে বেলেগে ভোট নাপায়। ৰিক্সাছ হাজৰিকা জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ। সোণাপুৰৰ পৰা আহি পালোঁ দলুহাট কঁঠাল পুখুৰীত। ইয়াতো ৰাইজৰ সমাগম বহুতে আৰু বহুত ভাল লাগিলে ইয়াত আহি ঋষিৰাজ দাৰ লগত আজি দিনটো থাকিও ভাল লাগিলে। আজিৰ ভিডিঅ'টো তোমালোকেনো কেনেকুৱা পালা কমেণ্ট এটা কৰিবলৈ একেবাৰে নেপাহৰিবা। তেনেহ'লে আজিলৈ বাই বাই।